নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ কেইবাদিনো ধৰি আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। আজি ভাবিলোঁ আপোনালোকৰ বাবে এটা ধামাকা ভিডিঅ' লৈ আনো। তো গাইজ ব'লক আজি দিনটো সৈতে আৰম্ভ কৰোঁ। তো গাইজ আজিৰ দিনটো মই কলৈ যাওঁ, কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোৰ লগতে চাই থাকক। ব'লক আমাৰ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। তো গাইজ আপোনালোকে ভাবিব পাৰে যে ইমান দিনৰ কি হ'ল ইয়াৰ ভিডিঅ' অহা নাই। তো গাইজ কৈ দিছোঁ, মানে কি হ'ল বহাগৰ 1 তাৰিখৰ পৰাই যিহেতু বিহু মাৰি আছিলোঁ। তো বিহু মাৰি থকাৰ বাবে দিনটো তো শুই থাকোঁতে যায়, ৰাতিটো টোপনি ক্ষতি হয়। তাৰ বাবে যদিও ভিডিঅ' বনাওঁ, এডিট কৰিবলৈ সময় নাপাওঁ, তো তাৰ বাবে ভিডিঅ' আপলোড কৰা নাছিলোঁ। তো এতিয়া বৰ্তমান বিহু শেষ হৈছেগৈ, মানে বিহু আৰু মাৰিবলৈ এৰি দিলোঁ। তো তাৰ বাবে আজিৰ পৰা ভিডিঅ' আপোনালোকে কণ্টিনিউ পাই থাকিব। তো গাইজ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু কমেণ্ট এটা কৰি জনাই দিব যে আপোনালোকক মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে। যদিহে আপোনালোকৰ ভাল লাগে, আপোনালোকৰ মতামতসমূহ যদি পাওঁ, তেতিয়া ভিডিঅ' বনাবলৈ সাহস পাওঁ। গতিকে আপোনালোকে এটা কমেণ্ট কৰি কৈ দিব। আৰু গাইজ আপোনালোকে হয়তো বহুতে লক্ষ্য কৰিছে যে ৰাতিপুৱাই মই ভিডিঅ'টো প্ৰায় নদীখনতে আৰম্ভ কৰোঁ, কিয়নো ৰাতিপুৱাই মই ইয়ালৈ আহোঁ আৰু ব্ৰাছ কৰোঁ। ব্ৰাছ কৰি পেলাই ইয়ালৈকে আহোঁ, মুখখন ধুই লওঁ, নদীতে অলপ খোজকাঢ়োঁ, ফ্ৰেছ লাগে মনটো বহুত। তো তাৰ বাবে ৰাতিপুৱা যিহেতু মোবাইলটো হাতত থাকে, নদীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো গাইজ আপোনালোকক মই কি দেখুৱাম, অলপ ওলাই যাওঁ, আপোনালোকক অলপ দেখুৱাই আনোগৈ। তো আপোনালোকে মোৰ লগতে গৈ থাকক, কি কৰোঁ কি নকৰোঁ চাই থাকক। তেতিয়া কোৱা, ক'ৰপৰা আহিলা তুমি? নাই ক'ৰপৰা আহিলা আপুনি কৈ যাব লাগিব। এনেকৈ ক'লে নহ'ব নহয়। আপুনি ৰ'ব দুআষাৰ কথা যাব লাগিব ন আপুনি। নাই আপোনাক বেয়া বস্তু নাই, কিবা এটা কওক, ক'ব লাগিব আপুনি কিবা এটা। আপুনি সময় নাই বুলি কৈছে নহয়। কি আনিছে দেখুৱাই দিয়ক। আপুনি কি আনিছে দেখুৱাই দিয়ক, চাওঁ কি আনিছে, চাওঁ কি আনিছে, চাওঁ কি আনিছে, চাওঁ কিবা এটা আনিছে আপুনি। মই কি মিছা কথা ক'লোঁ? মই আপোনাক কেতিয়া মিছা কথা ক'লোঁ সেইটো কওক। আপোনাক কেতিয়া মিছা কথা ক'লোঁ? আপুনি কেতিয়া মিছা কথা ক'লোঁ আপোনাক? কাম নকৰোঁ। अबे साले तभी मेरा माफ करना, गुस्से में इधर उधर निकल जाता है। গাইজ আজি আহিছোঁ নদীত গা ধুবলৈ। নদীত গা ধুবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এবাৰ ওচৰতে অৰুণাচল প্ৰদেশৰ এখন পাহাৰ আছে, পাহাৰত আহিছোঁ গা ধুবৰ বাবে। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব। গাইজ আহি হাবিৰ মাজত জংঘলৰ মাজত সোমাই গ'লোঁ। এতিয়া আপোনালোকে চাই থাকক। আমি আৰু কিমান ভিতৰত সোমাই যাব লাগিব। মানে ফেঞ্চিং আছে, কিনাত বহুত ৰিক্সত আহিবলগীয়া আছে। আৰু নাযায় হয় নাই নে যাব? পানীলে গাইজ পাহাৰ ভিতৰত আহি পাই গ'লোঁ গা ধুবৰ বাবে। সকলো আহিছোঁ গা ধুবলৈ, এখেতলোকো আহিছে। এই গা ধুবলৈ মানে আমি এইডোখৰ জেগাডোখৰ আমাৰ বিলখন।
তই নুধনি গা তইতো চুলি কাটি আছ বিশেষ এটা কাৰণ হ'ল ইয়াৰ চুলিখিনি চব কেনেকৈ কাটি দিলে আজি ল'ৰাটো আছে তাত চাল সেইকাৰণে গা ধুবলৈ আহিছোঁ তাকে চিন্তা কৰিছোঁ গাটো ধুওঁ নে নুধুওঁ ঠাণ্ডা লাগিছে ধুবি জানো তই সেইটো কি উলিয়াইছে আকৌ বেয়া বস্তু খাব নাপায় নহয় A few moments later. গা চাই ধুলোঁ গা পা ধুই এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ থাকোঁ বন্ধুহেঁত ব'ল আৰু ঘৰলৈ যাওঁগৈ ইয়াত ৰখি থাকি লাভ নাই বল যাওঁ নে Можешь поделиться с ним everyday перетяги, дышу музыкой на зло. Я тону в этой саге, пока дымится нутро. Береги мою любовь.